খুব সহজভাৱে আপোনালোকে পাৱাৰ ডাইৰেক্টৰ যিটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটোত আপোনালোকে যিকোনো ধৰণৰ ভিডিঅ' এডিট কৰিব পাৰে। খুব মজাৰ হয় এপটো, আৰু মই যিমান ভিডিঅ' আছে প্ৰত্যেকটো ভিডিঅ'ই মই পাৱাৰ ডাইৰেক্টৰ এপ্লিকেশ্যনত এডিট কৰি তাৰপিছত বাকী যিবিলাক এপ্লিকেশ্যন আছে সেইবিলাকত মই আপলোড কৰোঁ। তো আপোনালোকেও কৰিব পাৰে। তো আজি এই ভিডিঅ'টোত মই পাৱাৰ ডাইৰেক্টৰ এপ্লিকেশ্যন কেনেকৈ ব্যৱহাৰ কৰে বা ভিডিঅ'সমূহ পাৱাৰ ডাইৰেক্টৰ এপ্লিকেশ্যনত কেনেকৈ এডিট কৰিব লাগে তাৰ বিষয়ে সবিশেষ জনাম। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, গতিকে আপোনালোকে পাৱাৰ ডাইৰেক্টৰ এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। মোৰ ইয়াত অলৰেডি ডাউনলোড কৰা আছে, গতিকে মই পোনে পোনে কেনেকৈ এডিট কৰা হয় সেইটোহে দেখাম। তেন্তে আপোনালোকে পাৱাৰ ডাইৰেক্টৰ এনেকুৱা খুলি ল'ব। এপ্লিকেশ্যনটো খুলি যোৱাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পাছত আপোনালোকে চাব ইয়াত টিউটৰিয়েলছ আছে, মানে আপোনালোকে কেনেকৈ ভিডিঅ' এডিট কৰিব সেই বিষয়ে কিছুমান ইয়াত এডভাইচ দিয়া আছে। নিউ প্ৰজেক্ট আছে, প্ৰডিউচ ভিডিঅ'ছ আছে। আমি নিউ প্ৰজেক্টত সোমাই যাম। নিউ প্ৰজেক্টত সোমোৱাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এইটোক আপোনালোকে 16 দেখিছে 16:9 এইটোত আপোনালোকে ক্লিক কৰি দিব, বা বেলেগো ল'ব পাৰে ৰেচিঅ'টো অনুপাতটো। তাৰপিছত আপোনালোকে ইয়াৰ পৰা ভিডিঅ' এটা বাছি ল'ব লাগিব। ভিডিঅ' বাছিবৰ কাৰণে আপোনালোকে পোনে পোনে কেমেৰাত গুচি যাব। কেমেৰাত যোৱাৰ পাছত এনেকুৱা ভিডিঅ'বিলাক আহিব, দেখিছে? তো এই ভিডিঅ'বিলাকৰ পৰা ইয়াত ধৰি লওক আপোনালোকে এটা ভিডিঅ' চিলেক্ট কৰিলে, মই এইটো চিলেক্ট কৰিলোঁ। এইটো চিলেক্ট কৰাৰ পাছত প্লাছ এটা দেখাই যাইছে চাইম্বল এটা, তাত ক্লিক কৰি দিব। এনেকুৱা ভিডিঅ'টো আপোনাৰ আহি যাব। ইয়াৰ পিছত আপোনালোকে এইটো প্লে কৰিব পাৰে। ওপৰত সোঁফালে ওপৰত দিয়া আছে প্লে চাইম্বলটো, আপোনালোকে প্লে কৰিলে প্লে হৈ যাব। এইটো স্ক্ৰীনত এনেকুৱা ভিডিঅ'টো চলি যাব। ইয়াৰ পিছত কথা আহি গ'ল আপোনালোকে এডিট কেনেকৈ কৰিব বা কি এডিট কৰিব বিচাৰিছে ভিডিঅ'টোত। এতিয়া আপোনালোকে দেখিছে ইয়াত মই ভিডিঅ'টো প'জ কৰিব পাৰোঁ, ৰখাব পাৰোঁ, এনেকুৱা প্লে কৰিব পাৰোঁ। ভিডিঅ'টোক মই এনেকুৱা টানিব পাৰোঁ, এনেকুৱা দেখিছে ৰিৱাৰ্ড মাৰিছোঁ, এনেকুৱা পিছলৈ নিব পাৰিব, এনেকুৱা আপোনালোকে কৰিব পাৰিব। ইয়াৰ পিছত ধৰি লওক মই ইয়াত ৰখাই দিলোঁ ভিডিঅ'টো। ৰখাই দিয়াৰ পাছত ধৰি লওক এই ওপৰফালে দেখিছে আপোনালোকে 4টা চাইম্বল আছে, তলৰ 3টাত আপোনালোকে বিভিন্ন অপশ্যনবিলাক পাব। ইয়াত ধৰি লওক ওপৰফালৰ বাওঁফালৰ ওপৰফালৰ যিটো 2 নম্বৰ তলৰ যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। এনেকুৱা ভিডিঅ' আহি যাব। ইয়াত আৰু ভিডিঅ' আপোনালোকে ইয়াত সংযোগ কৰিব পাৰিব। ইয়াৰ পিছত ধৰি লওক আপোনালোকে কিবা পিকচাৰ দিব বিচাৰে ভিডিঅ'টোত, তেনেহ'লে ভিডিঅ'ৰ মাজতে আপোনাৰ ভিডিঅ'টো যেতিয়া চলি থাকিব তেতিয়া ভিডিঅ'ৰ মাজতে আপোনাৰ পিকচাৰটো এনেকুৱা দেখা দিব। এনেকুৱা বিভিন্ন ধৰণৰ পিকচাৰ ওলাব পাৰে। তাৰপিছত ধৰি লওক আপোনালোকে কিবা অডিঅ' ইয়াত আপোনালোকে সংযোগ কৰিব বিচাৰিছে ভিডিঅ'টোত, তেনেহ'লে এই অডিঅ'ৰ যিটো চাইম্বল আছে এইটো 3 নম্বৰটো এইটো চুই দিলে এনেকুৱা আহি যাব। ইয়াত মিউজিক, গুগল ড্ৰাইভ, ডাউনলোড, এনেকুৱা ভইচ অভাৰ, এনেকুৱা বিভিন্ন অপশ্যনবিলাক আছে। তাৰ পৰা আপোনালোকে যিকোনো অডিঅ' এটা ইয়াত বহাব পাৰে। তাৰপিছত ইয়াক বেক কৰিব পাৰে এনেকুৱা। তাৰপিছত ধৰি লওক আপোনালোকে আৰু কিবা ইয়াত ভাবিছে, এনেকুৱা এইটো মোবাইলত দিয়া আছে, এনেকুৱা বহুত কিছুমান অপশ্যন পাব এপ্লিকেশ্যনটোত। তাৰপিছত আপোনালোকে ইয়াত দেখিছে আপোনালোকে টাইটেল, ষ্টিকাৰ, ভিডিঅ' এনেকুৱা কিবা কিবি ওলাইছে। এনেকুৱা টাইটেল দিব পাৰিব ভিডিঅ'টোৰ। তাৰপিছত ভিডিঅ'টোত কিছুমান ষ্টিকাৰ বহাই দিব পাৰিব। ভিডিঅ'ৰ লগত আকৌ বেলেগ ভিডিঅ' এটা আপোনালোকে ইয়াত সংযোগ কৰিব পাৰিব, ইমেজ দিব পাৰে, এনেকুৱা বহুত কিবা কিবি ইয়াত আছে। তাৰপিছত আপোনালোকে যেতিয়া ভিডিঅ'টো এডিট কৰিব তেতিয়া ভিডিঅ'টোৰ যিটো ৰিলৰ দৰে হৈ আছে তলত, ইয়াত দেখিছে আপোনালোকে মই টানি আছোঁ, ইয়াক আপোনালোকে টাচ কৰি দিব। এনেকুৱা টাচ কৰি দিলে এইটো এটা গ্ৰীণ বাউণ্ডাৰী এটা আহি যাব। আহি যোৱাৰ পাছত ইয়াত দেখিছে কলমৰ নিচিনা এটা অপশ্যন আহিছে, এই অপশ্যনটোক চুই দিব। চুই দিয়াৰ পাছত এনেকুৱা বিভিন্ন ধৰণৰ অপশ্যন ওলাই পৰিব। এইখিনি দেখিছে আপোনালোকে, ভলিউম আছে, ক্ৰপ আছে, ডুপ্লিকেট, স্ক্ৰীন স্মুথনাৰ আছে, স্পীড, ৰোটেট, কালাৰ, ৰিভাৰ্ছ, এনেকুৱা বহুত ধৰণৰ ইয়াত অপশ্যন পাব। এই প্ৰত্যেকটো আপোনাৰ
চেম্পল দিয়া আছে ইয়াত এই গোটেইখিনি আপুনি এই ভিডিঅ'টোত খটাব পাৰে খুব ধুনীয়াকৈ আপোনাৰ ভিডিঅ'টো এডিট হৈ উঠিব ইয়াৰ পাছত ধৰি লওক আপুনি ভিডিঅ'টো ডিলিট কৰিব বিচাৰিছে তেতিয়া আপুনি ইয়াত ডিলিটও কৰিব পাৰে তলত দেখিছে আপোনালোকে যেটো কলমৰ নিচিনা আছে তাৰ তলত এটা ডিলিটৰ অপচন এটা আছে গতিকে আপোনালোকে ডিলিটও কৰিব পাৰিব তাৰ পিছত আৰু কিবা কিবি বহুত লিখিব পাৰিব ইয়াত আপুনি ধুনীয়াকৈ টাইটেল দিব পাৰে নাম দিব পাৰে কালাৰ চেঞ্জ কৰিব পাৰে এনেকা বিভিন্ন ধৰণৰ অপচন পাব ইয়া চাইছে এনেকা ভিডিঅ'টো আপুনি স্পীডো কৰিব পাৰিব স্লো কৰিব পাৰিব ইমান গোটেইখিনি কৰি দেখালে ভিডিঅ'টো বহুত দীঘল হৈ পৰিব গতিকে মই কৈ দিছোঁ অপচনখিনি উলিয়াই আপোনালোকক দেখাই দিছোঁ আপোনালোকে এইখিনি প্ৰয়োগ কৰিব পাৰে আৰু কৰি গ'লে খুব ধুনীয়াকৈ নিজে শিকি যাব কোনো কঠিন নহয় যিকোনো কাম সহজে আছে অলপ ভালকৈ এইখিনি অধ্যয়ন কৰিলে আৰামছে পাৰি তেন্তে ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন আছে তেখেতসকলে আহি এই ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ যাতে ভাল ভিডিঅ' লৈ আহিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ